ও বাপা বিয়াখন পাতিলো মই মৰি কি কৰিবি মইতো বুঢ়া হ'লো মই এতিয়া ক'ত বিচাৰি যাওঁ মানুহে পলে পলে আনা কৈছিল তাপি বিচাৰিবা অহা নাই নে অ' সুনীল ব ও বাপা ঘর কি ভালো আছে রে মারিম কি রে আছে এ বাপা আমার বাপাকে এটা কইনা খাই দিয়ে এতিয়া মই ক'ত বিচাৰিব কইনা এটা বিচাৰি খাবিচোন কালি চাব যাম দে নহ'লে ফলা যাৰ দেখি হয় নেকি যাবি বাপা দে থাক পিছে দে অ' বাইদেউ তাতে আপি আছে নেকি অকণ বাইদেউ কোন বাইদেউ অ' ভণ্টি তাতে আপি গাত আছে তাৰ পিছত চাগে মস্ত কথা মানে মোক তাত দিবি নে আপি অ' সুধি আপি চাবা আছিলোঁ কি লাগে তোমার কইনা চাবা আছিলোঁ কইনা আছিল বোলে অ' আপি চাবা আহিছা দৰা কোনটো দৰা এইটো তোমালোকৰ ঘৰ ক'ত ঢেকীয়াজুলি ঘৰত কোন কোন আছে পিতে আৰু মই তুমি কি কৰা কাম কৰিব পাৰি কিন্তু একো নকৰোঁ তাৰ মানে এনেই বেকাৰ এনেকে এতিয়া কি হ'ব তুমি এতিয়া কি কৰি খাবা নাই অ' ভণ্টিক লৈ বেদি তোমাৰ নামটো কি তোমাৰ ঘৰ আছিল নেকি আছিল কেইটামান আছিল 25টা মান আছিল ইমান গেছলো আৰু গুচি গুচি আছো ভণ্টি এতিয়া তহঁতি জাগি যা মই এতিয়া কি বুলি ভাবিছোঁ তোমালোকে ফোন নম্বৰটো লৈ যোৱা মানে তোমালোকে আলোচনা কৰি কিনে ফোন কৰি জনাবা মোক দে পিছে এতিয়া যাওঁ দিয়ক কাৰ ঘৰত যাওঁ এতিয়া আপি বিচাৰি এতিয়া পা হৈ যাবা এতিয়া এই আপি বিচাৰি আছোঁ এক গেলি এটা আছে নেকি এই আমাৰ আপাই দুটা আছে আপা নাঙিৰ আপি লাগে এটা আপি যদি লাগে তেতিয়াহ'লে তহঁতে হেৰি কৰিব লাগিব কি এই শালটো তলাত তহঁতে কপালকেইখন ধুই আহিব লাগিব আপি আছে নেকি আছে অ' ঘৰত কোনো মানুহ আছে নে কোন তোমাৰ ন কাক লাগে কি চাবা আছোঁ আহচোন বহাই আহিছো ভিতৰত क्या पिछली से लगा चंग दिखला साफ के रखी ইয়াৰ স্বভাৱে এনেকুৱা তোমার নাম কি খোলা বলা তুমি কি বারা ক'লে বহুত কৰিব পাৰোঁ কিন্তু একো নকৰোঁ হাত লাভ মই এনে অলপ বৰ কথা পাত আপোনাৰ নামটো কিনো নমস্কাৰ মোৰ নাম খোলা মোকনো ক'ত নমস্কাৰ দিয়ায়ে তোমাৰ নামটো কি মোক আপুনি নকয় তুমি ক'বা আৰু মোৰ নামটো গাঁৱত মোক বাহেৰি বুলি মাতে এনে নাম চেনি মোক আপোনাৰ ভাল লাগিছেনে লাগিছে মোক আপোনাৰ কেনে লাগিছে আপুনি বুলি কৈছা আপুনি বুলি নক'বা মোক তুমি বুলি কোৱা তোমাক মোৰ মস্ত ভাল লাগিছে বহি আছ অকণমান চলা আছোঁ তুমি কিমান আগলৈ পঢ়িছা
মই বৰ পৰিশ্ৰমী ছোৱালী 7বাৰ মেট্ৰিকত ফেইল কৰিছোঁ কিন্তু হাৰ মানা নাই আৰু দিমেই কি আছে দিয়া পঢ়ি থাকা আপুনি মই প্ৰেম কৰিছিল নে তুমি কেনে কৰা বহুতৰ লগতে চেনি হৈছোঁ আপনি পছন্দ হল না ভাল লাগছি না আমাৰ কিন্তু তাৰ স্বভাৱটোৱে সেনেকুৱা মানে মানুহ আহিলি কলাতে উঠবা হৈছে ভগৱানৰ কৃপাত কিন্তু আমাৰ আপিটি হৈছোঁ মানে একো কষ্ট কৰিব নালাগে যদি তুমি নিয়া তাই খৰি পেলাৰ পৰাই ধান কাটাৰ পৰাই তামোল পাৰাৰ পৰাই চব জানে মানে তোমাক বহুত ভালকৈ সুখত ৰাখব তামোল খোৱা এইবাৰ আপোনালোকৰ খবৰ নেদাকে আহিছে নহয় আগৰবাৰ আহিব খবৰ দি পেলাই আপোনালোকৰ আমি আহি খবৰটো সোনকালে দিবা আৰু বাই